নমস্কাৰ প্ৰিয় দৰ্শক শ্ৰোতা আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে আমি জীৱন যাত্ৰাই দৈনিক ৰাশিফল শিতানত লৈ আহিছো আজিৰ দিনটোৰ ৰাশি অনুযায়ী ফলাফলসমূহ আজি জেঠ মাহৰ 6 তাৰিখ শনিবাৰ ইংৰাজীৰ 2022 বৰ্ষৰ মে মাহৰ 21 তাৰিখ আজি সূৰ্যোদয়ৰ সময় 4:38 আৰু সূৰ্যাস্তৰ সময় 6:01 আজি তিথি হৈছে কৃষ্ণা ষষ্ঠী তিথি সন্ধিয়া 7:39 পিছত কৃষ্ণা সপ্তমী তিথি হ'ব নক্ষত্ৰ উত্তৰাষাঢ়া নক্ষত্ৰ পুৱা 5:47 পিছত শ্ৰৱণা নক্ষত্ৰ হ'ব আজি জন্ম হোৱা শিশুসকলৰ মকৰ ৰাশি বৈশ্য অথবা শূদ্ৰ বৰ্ণ আৰু নৰগণ হ'ব পুৱা 6:07 পিছত জন্ম হোৱা শিশুসকলৰ দেৱগণ হ'ব আজিৰ দিনটোত মৃতকে ত্ৰিপাদ দুখ পাব পুৱা 6:07 পিছত মৃতকে একপাদ দুখ পাব আৰু সন্ধিয়া 7:57 পিছত মৃতকে দ্বিপাদ দুখ পাব আজিৰ দিনটোত যাত্ৰাৰ লগতে শুভ কৰ্ম দেখা নাযায় শুভ সময় পুৱা 3:36 পৰা 6:10 লৈ সন্ধিয়া 7 বজাৰ পৰা 7:42 পৰ্যন্ত পুনৰ নিশা 11:16 পৰা 2:48 পৰ্যন্ত শুভ সময় আজিৰ দিনটোত দেখা যায় বিবিধ শ্ৰাদ্ধ ষষ্ঠীৰ একদিষ্ঠ আৰু সপিণ্ডন এতিয়া আহিছো আজিৰ দিনটোৰ বিশেষত্বলৈ আজি ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ মৃত্যু দিৱস লগতে অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী সৈয়দ মহম্মদ সাদুল্লা দেৱৰ জন্মদিন তেওঁ স্বাধীনতাৰ আগত ব্ৰিটিছ ভাৰতৰ অসম প্ৰদেশৰ মুখ্যমন্ত্ৰী আছিল কিন্তু তেতিয়া প্ৰধানমন্ত্ৰী বোলা হৈছিল আনহাতে এগৰাকী ভাৰতীয় সমাজ সংস্কাৰক গান্ধীবাদী নেতা শিক্ষাবিদ লেখক আৰু অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী অমিয় কুমাৰ দাসদেৱৰ জন্মদিন খাদ্যৰ দিশত আজি ষষ্ঠী তিথি হোৱা হেতুকে নিম খোৱা নিষেধ এতিয়া আহিছো আজিৰ দিনটোৰ ৰাশিফল সমূহলৈ আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ আপুনি যদি জীৱন যাত্ৰাৰ এই ৰাশিফল শিতানটো ভাল পায় তেন্তে লাইক কৰিব আমি প্ৰেৰণা পাম আপোনালোকৰ সেৱাই আমাৰ ধৰ্ম আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব এতিয়া আহিছো ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি মেঘ ৰাশিলৈ আজিৰ দিনটোত মেঘ ৰাশিৰ অধিপতিসকলে ব্যক্তিগত জীৱনক লৈ কোনো সিদ্ধান্ত গ্ৰহণ কৰিলে ভালদৰে বিশ্লেষণ কৰি গ্ৰহণ কৰক কৰ্মস্থানত আপোনাৰ মন মগজু আজি ব্যাকুল হৈ থকা পৰিলক্ষিত হ'ব আনহাতে ব্যৱসায়ৰ দিশত ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো লাভদায়ক সময় হিচাপে পৰিগণিত হ'ব ঘৰুৱা দিশত সন্তানৰ কোনো দিশৰ পৰা সন্মান প্ৰাপ্তিৰ যোগ দেখা যায় ছাত্ৰ-ছাত্ৰীসকলৰ অধ্যয়নৰ ক্ষেত্ৰত যদি কিবা সমস্যা আহে তেন্তে তাৰ সমাধান কৰিবলৈ আপুনি সক্ষম হ'ব নিবনুৱাসকলে আজিৰ দিনটোত যদি যাত্ৰা কৰে তেন্তে যাত্ৰাৰ পূৰ্বে ভগৱান বিষ্ণুক স্মৰণ কৰক প্ৰেমৰ দিশত পৰস্পৰৰ মাজত আজি আপোনালোকৰ দূৰত্ব বৃদ্ধি পাব পাৰে স্বাস্থ্যৰ দিশত আপোনাৰ বাবে আজিৰ দিনটো শুভ ফলদায়ক মেঘ ৰাশিৰ জাতক জাতিকাসকলে হনুমান চালিচা জপ কৰিলে অথবা হনুমানক স্তুতি কৰিলে শুভ ফল লাভ কৰিবলৈ সক্ষম হ'ব মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সেউজীয়া ৰঙা আৰু কমলা শুভ সংখ্যা 1, 8 আৰু 9 শুভ ধাতু হৈছে তাম আৰু সোণ আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব ধন্যবাদ এতিয়া আহিছো বৃষ ৰাশিলৈ বৃষ ৰাশিৰ অধিপতিসকলে আজিৰ দিনটোত অহংকাৰ ভাৱ ত্যাগ কৰি চলিবলৈ যত্ন কৰা উচিত কিয়নো অহংকাৰৰ দ্বাৰা আনৰ সৈতে আপোনাৰ মতভেদ হ'ব পাৰে কৰ্মস্থানত আপুনি আজি ধৈৰ্য তথা সংযমেৰে কৰ্ম সম্পাদন কৰিবলৈ যত্ন কৰিলে উপকৃত হ'ব এই ৰাশিৰ ব্যৱসায়ীসকলে আজিৰ দিনটোত কোনো স্থায়ী বা অস্থায়ী সম্পদ ক্ৰয় কৰিব পাৰে
ঘৰুৱা দিশত আপোনাক আজি উৎসাহী হৈ থকা পৰিলক্ষিত হ'ব। বৃষ ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে যদি কোনো প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হৈছিল তেন্তে তেওঁলোকে আজিৰ দিনটোত শুভ ফল লাভ কৰাৰ সম্ভাৱনা আছে। নিবনুৱাসকলৰ আজিৰ দিনটোত কোনো প্ৰভাৱশালী ব্যক্তিৰ সৈতে যোগাযোগ হোৱাৰ আশংকা দেখা যায়। প্ৰেমৰ দিশত আপুনি আজি কোনো ব্যক্তিৰ পৰা সহায় গ্ৰহণ কৰিলে উপকৃত হ'ব। স্বাস্থ্যৰ দিশত আপোনাৰ আজি পিঠিৰ বিষ হোৱাৰ আশংকা দেখা যায়। আপুনি আজি শনি দেৱতাৰ জপ কৰিলে বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু বগা। শুভ সংখ্যা 2 আৰু 7। ধাতু হৈছে সীসা। আপোনাৰ প্ৰতিদিনৰ ৰাশিফল আমি সদায় লৈ আহিম আপোনাৰ ওচৰলৈ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। আজিৰ দিনটোত মিথুন ৰাশিৰ জাতক জাতিকাসকলে কোনো কাৰণবশতঃ অস্থিৰতাত ভুগি থকা পৰিলক্ষিত হ'ব। কৰ্মস্থানত আপুনি আজি কোনো ব্যক্তিকে সম্পূৰ্ণৰূপে বিশ্বাস কৰা উচিত নহ'ব। এই ৰাশিৰ ব্যৱসায় বাণিজ্যৰ লগত জড়িতসকলৰ আজিৰ দিনটোত বৃহৎ সফলতাই মনোবল বৃদ্ধি কৰিব। ঘৰুৱা দিশত আপুনি আজি আনে কোৱা কথাত পৰাপক্ষত সোমাব নালাগে। বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ। নিবনুৱাসকলৰ কৰ্ম তৎপৰতা বৃদ্ধি পাব। প্ৰেমৰ দিশত আপোনাক আজি প্ৰেমাস্পদৰ সৈতে মধুৰ সময় অতিবাহিত কৰা দেখা যাব। স্বাস্থ্যৰ দিশত মধ্যম যদিও মানসিক দিশত কিছু সমস্যাই আমনি কৰিব পাৰে। মিথুন ৰাশিৰ অধিপতিসকলে ভগৱান সদাশিৱক আৰাধনা কৰিলে কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। মিথুন ৰাশিৰ অধিপতিসকলৰ শুভ ৰং বগা। শুভ সংখ্যা 3 আৰু 6। শুভ ধাতু হৈছে সোণ, ৰূপ আৰু সীসা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ অধিপতিসকলৰ আজিৰ দিনটোত অনাকাংক্ষিত খৰচৰ মাত্ৰা বৃদ্ধি পাব পাৰে। সেয়েহে এই ক্ষেত্ৰত আপুনি সজাগ হোৱা উচিত। কৰ্মক্ষেত্ৰত আপোনাৰ আজি অজ্ঞাত বাধাসমূহ দূৰ হোৱা পৰিলক্ষিত হ'ব। ব্যৱসায়ৰ দিশত জড়িতসকলে আজি কোনো ডাঙৰ পৰিকল্পনা হাতত ল'ব পাৰে। পাৰিবাৰিক দিশত দায়িত্বসমূহ পালন কৰিবলৈ আপুনি কুণ্ঠাবোধ নকৰিব অথবা দ্বিধা নকৰিব। বিদ্যাৰ্থীসকলে আজি নিজৰ দক্ষতাৰ প্ৰশংসা বুটলিবলৈ সক্ষম হ'ব। নিবনুৱাসকলৰ গতানুগতিকতা অব্যাহত থকা পৰিলক্ষিত হ'ব। প্ৰেমৰ দিশত আজিৰ দিনটোত প্ৰেমাস্পদৰ সৈতে আপোনাক বজাৰ বা ভ্ৰমণ কৰা দেখা যাব। স্বাস্থ্যৰ দিশত মধ্যম ফলদায়ক। আপুনি ভগৱান সদাশিৱক আৰাধনা কৰিলে কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা পৰিত্ৰাণ পাব পাৰিব। আপোনাৰ শুভ ৰং বগা আৰু আকাশী। শুভ সংখ্যা 1, 7 আৰু 4। শুভ ধাতু হৈছে তাম আৰু ৰূপ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ অধিকাৰীসকলে আজিৰ দিনটো সতৰ্কতাৰে অতিবাহিত কৰিলে উপকৃত হ'ব। বিশেষকৈ যান বাহন বা যিকোনো যন্ত্ৰ আদি ব্যৱহাৰত সাৱধান হওক, অন্যথা আপুনি আজি ক্ষতিৰ সন্মুখীন হ'ব পাৰে। কৰ্মক্ষেত্ৰত কোনোবাই আপোনাক প্ৰতাৰণা কৰিব পাৰে। ব্যৱসায়ীসকলে আজি বয়োবৃদ্ধ ব্যক্তিৰ পৰা অভিজ্ঞতা লাভ কৰিবলৈ সুযোগ পাব। ঘৰুৱা দিশত আপুনি আপোনাৰ মনৰ সমস্যাসমূহ পৰিয়ালৰ সৈতে ভাগ বতৰা কৰিলে লাভৱান হ'ব পাৰিব। ছাত্ৰ ছাত্ৰী তথা নিবনুৱাসকলৰ অমীমাংসিত কামবোৰ সম্পূৰ্ণ হোৱাৰ যোগ। প্ৰেমৰ দিশত প্ৰেমাস্পদৰ সৈতে বাৰ্তালাপ কৰোঁতে আপুনি আজি সাৱধান হোৱা উচিত।
অন্যথা বিবাদৰ সৃষ্টি হ'ব পাৰে। স্বাস্থ্যৰ দিশত সিংহ ৰাশিৰ অধিপতিসকলৰ আজিৰ দিনটো শুভ ফলদায়ক। আপুনি ভগৱান নাৰায়ণক স্মৰণ কৰিলে অথবা আৰাধনা কৰিলে বিপদমুক্ত হ'ব পাৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং সোণালী। শুভ সংখ্যা 5, 7 আৰু 9। শুভ ধাতু হৈছে সোণ আৰু লোহা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত বহুদিনে বন্ধ হৈ থকা অৰ্থ আগমনৰ পথ মুকলি হ'ব। আনহাতে আপুনি আজি বহু সমস্যাৰ পৰাও মুক্ত হ'বলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ হতাশা আঁতৰ হোৱাৰ লগতে মানসিকভাৱে আজিৰ দিনটোত প্ৰফুল্ল হোৱা দেখা যাব। ব্যৱসায়ৰ লগত জড়িতসকলৰ যোৱা কিছুদিন ধৰি সন্মুখীন হৈ অহা বাধা আঁতৰ হোৱাৰ ইংগিত আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰুৱা দিশত আপোনাৰ সামান্য ব্যস্ততা বৃদ্ধি পাব। আপোনাক আজি কোনো বন্ধুৰ সাক্ষাৎ বা কথোপকথনে প্ৰেৰণা প্ৰদান কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ নামভৰ্তি আদিৰ যোগ দেখা যায়। নিবনুৱাসকলে আনৰ ভুলৰ বাবে কষ্টৰ সন্মুখীন হ'ব পাৰে। প্ৰেমৰ দিশত আপোনাক আজি কোনো কথাই সামান্য হতাশ কৰিব পাৰে যদিও সেয়া সাময়িক। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো মধ্যম। আপোনাৰ আৰাধ্য দেৱতা গণেশক স্মৰণ কৰিলে আপুনি বহু বিপদৰ পৰা হাত সাৰিব পাৰিব। লগতে বিভিন্ন কৰ্মত কৃতকাৰ্যতা লাভ কৰিবলৈ সক্ষম হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং গোলাপী। শুভ সংখ্যা 2, 8 আৰু 11। শুভ ধাতু হৈছে পান্না। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলে ৰাতিপুৱা সূৰ্যক প্ৰণাম কৰি কৰ্ম আৰম্ভ কৰক। কৰ্মত সফলতা লাভ কৰিব পাৰিব। সন্তানৰ কোনো কাৰ্যই মনলৈ আনন্দ প্ৰদান কৰিব। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ দ্বাৰা উপকৃত হ'ব। ব্যৱসায়ৰ লগত জড়িতসকলৰ আজিৰ দিনটো সুখদায়ক। আজি আপোনাৰ বহুদিনীয়া মনৰ আশা পূৰ্ণ হোৱাৰ যোগ দেখা যায়। ৰাজনীতিত বলিষ্ঠ পদক্ষেপ। কোনো গুৰুতুল্য ব্যক্তিৰ সান্নিধ্যই উপকৃত কৰিব। পাৰিবাৰিক দিশত সুখ শান্তি বিৰাজমান হৈ থাকিব। ছাত্ৰ ছাত্ৰীসকলে শিক্ষাত সফলতা অৰ্জন কৰিব পাৰিব। নিবনুৱাসকলৰ সফলতাৰ পথ প্ৰশস্ত হ'ব। প্ৰেমিক প্ৰেমিকাসকলক কিছু কথাই বিচলিত কৰিব পাৰে। আজি আপোনাৰ কোনো বিশেষ বন্ধুৰ দ্বাৰা উপকৃত হোৱাৰ যোগ দেখা যায়। আজিৰ দিনটোত আপোনাৰ বাবে নিৰামিষ আহাৰ শ্ৰেয়। তুলা ৰাশিৰ অধিপতিসকলে দুৰ্গা মাক স্মৰণ কৰিলে অথবা দুৰ্গা মাক আৰাধনা কৰিলে আপুনি কৰ্মক্ষেত্ৰত বহু বিপদৰ পৰা হাত সাৰিব পাৰিব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বগা। শুভ সংখ্যা 5, 13 আৰু 7। শুভ ধাতু হৈছে তাম। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশিলৈ। আজিৰ দিনটো বৃশ্চিক ৰাশিৰ অধিপতিসকলে সামান্য মনোকষ্টৰে অতিবাহিত কৰিবলগীয়া হ'ব। কৰ্মস্থানত আপুনি আজি সহকৰ্মীসকলৰ সহায় সহযোগিতাৰে আধৰুৱা কামসমূহ সম্পাদন কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ীসকলে আজিৰ দিনটোত কোনো সম্পদ ক্ৰয় কৰিলে লাভান্বিত হ'ব পাৰিব। ঘৰুৱা দিশত ঘৰৰ কোনো সদস্যৰ সৈতে আপোনাৰ মনোমালিন্য হোৱাৰ সম্ভাৱনা দেখা যায়। ছাত্ৰ ছাত্ৰীসকলৰ কোনো মিত্ৰই সহন শক্তিৰ পৰীক্ষা আজি ল'ব পাৰে।
নিবনুৱাসকলে পুৰণি কাৰ্যৰ প্ৰতি পুনৰ উৎসাহী হ'ব যদিও উচিত সময়তহে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ দিশত আপুনি আজি প্ৰেমাস্পদৰ সৈতে অধিক মৰমেৰে বাৰ্তালাপ কৰিলে উপকৃত হ'ব, অন্যথা সম্পৰ্কত ব্যাঘাত জন্মিব। স্বাস্থ্যৰ দিশত নিয়মিতভাৱে আপুনি যোগাভ্যাস কৰিলে লাভান্বিত হ'ব অথবা বিশেষ চিন্তাৰ কাৰণ নাথাকিব। আপুনি দুৰ্গা মাক স্মৰণ কৰিলে কৰ্মক্ষেত্ৰত পাৰদৰ্শিতা অৰ্জন কৰিব পাৰিব, লগতে সুফল লাভ কৰিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং হালধীয়া আৰু সোণালী, শুভ সংখ্যা 3 আৰু 9, শুভ ধাতু হৈছে সোণ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। এইবাৰ আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ অধিকাৰীসকলে আজিৰ দিনটো শান্ত সৌম্যৰে থাকিবলৈ যত্ন কৰিলে উপকৃত হ'ব। এই ৰাশিৰ চৰকাৰী বা বেচৰকাৰী জাতক জাতিকাসকলৰ লাভৰ যোগ পৰিলক্ষিত হৈছে। আনহাতে ব্যৱসায়ীসকলৰ আকস্মিক খৰচৰ মাত্ৰা বৃদ্ধি পাব। ঘৰুৱা দিশত মনৰ কামনা পূৰ্ণ হোৱাৰ যোগ। এই ৰাশিৰ বিদ্যাৰ্থীসকলৰ শাৰীৰিক অসুস্থতাৰ বাবে অধ্যয়নত ব্যাঘাত জন্মিব, লগতে মানসিক উৎকণ্ঠা বৃদ্ধি পাব। নিবনুৱাসকলে আজিৰ দিনটোত আনৰ সৈতে কথা পাতোঁতে খং নিয়ন্ত্ৰণ কৰাৰ লগতে বাণী প্ৰয়োগত সংযমী হোৱা উচিত। প্ৰেমৰ দিশত বাতাবৰণ শুভ হোৱা দেখা গৈছে। স্বাস্থ্যৰ দিশত আপুনি আজি সেউজীয়া শাক পাচলি গ্ৰহণ কৰিলে উপকৃত হ'ব। ধনু ৰাশিৰ অধিপতিসকলে ভগৱান সত্যনাৰায়ণৰ আৰাধনা কৰিলে শুভ সংকেত লাভ কৰিব পাৰিব। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বাদামী আৰু হালধীয়া, শুভ সংখ্যা 9 আৰু 12, শুভ ধাতু হৈছে ব্ৰঞ্জ। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। আজিৰ দিনটোত যদি মকৰ ৰাশিৰ কোনো অধিপতিয়ে সম্পদ ক্ৰয় কৰাৰ কথা ভাবিছে তেন্তে আজি উত্তম সময়। কৰ্মক্ষেত্ৰত আজি আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। ব্যৱসায়ীসকলে ব্যৱসায়ৰ দিশত আহি থকা সমস্যাসমূহ সমাধান কৰিবলৈ সক্ষম হ'ব। ঘৰুৱা দিশত কোনো আত্মীয়ৰ সৈতে আপোনাৰ আজি সংঘাত সৃষ্টি হোৱাৰ আশংকা দেখা যায়। ছাত্ৰ ছাত্ৰীসকলৰ মন আজিৰ দিনটোত চঞ্চল হ'ব পাৰে। এই ৰাশিৰ নিবনুৱাসকলে কোনো ক্ষমতাশালী ব্যক্তিৰ জৰিয়তে লাভান্বিত হ'ব। প্ৰেমৰ দিশত প্ৰেমাস্পদৰ সৈতে সম্পৰ্ক পূৰ্বৰ তুলনাত আৰু অধিক মধুৰ হোৱা পৰিলক্ষিত হ'ব, নতুবা আজিৰ দিনটোত কোনো নতুন প্ৰেমৰ প্ৰস্তাৱ আপুনি লাভ কৰিব পাৰে। স্বাস্থ্যৰ দিশত আপোনাৰ আজিৰ দিনটো শুভ। আপুনি প্ৰতিটো কামৰ আৰম্ভণিতে ভগৱান শিৱক স্তুতি কৰিলে বিপদমুক্ত হ'ব পাৰিব আৰু কৰ্মত সফলতা লাভ কৰিব পাৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বেঙুনীয়া আৰু আকাশী, শুভ সংখ্যা 6 আৰু 11, শুভ ধাতু হৈছে সীসা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ধৰ্মীয় অনুষ্ঠানত মনোযোগ বৃদ্ধি পাব। কৰ্মত নতুন যাত্ৰা আৰম্ভ হ'ব পাৰে। ব্যৱসায়ীসকলক কোনো শুভ সংবাদে উৎফুল্লিত কৰিব। আপোনাৰ আজিৰ দিনটোত সম্পত্তি লাভৰ যোগ দেখা যায়। গৃহাৰম্ভ বা সন্তানৰ শুভকৰ্মৰ যোগ দেখা যায়। ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতামূলক কামত সতৰ্ক হোৱা উচিত। নিবনুৱাসকলৰ কৰ্মলাভৰ যোগ। মানসিক দিশত হঠাৎ কষ্টৰ সন্মুখীন হ'লেও স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ আজিৰ দিনটো শুভ। প্ৰেমৰ দিশত আপোনাৰ আজি নৱৰসৰ সৃষ্টি হ'ব। আপুনি সদাশিৱক স্মৰণ কৰি দিনটো আৰম্ভ কৰক।
বহু বিপদৰ পৰা আপুনি হাত সাৰিব পাৰিব। কুম্ভ ৰাশিৰ অধিপতিসকলৰ শুভ ৰং নীলা আৰু গুলপীয়া। শুভ সংখ্যা 1, 4 আৰু 7। শুভ ধাতু হৈছে লোহা আৰু সীসা। আপুনি যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে কৰি থওক। আপুনি প্ৰতিদিনৰ ৰাশিফল প্ৰতিদিনে পাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া আহিছোঁ ৰাশিচক্ৰৰ অন্তিমটো ৰাশি মীন ৰাশিলৈ। আজিৰ দিনটোত আপোনাৰ কৰ্মত সফলতা লাভৰ যোগ দেখা যায়। আজিৰ দিনটো ব্যস্ততাপূৰ্ণ হোৱাৰ লগতে নতুন বন্ধুত্ব স্থাপনে আপোনাৰ আজিৰ দিনটো আনন্দময় কৰি তুলিব। কৰ্মস্থানত আপোনাক আজি উদ্যমী হোৱা দেখা যাব। কোনো কৰ্মৰ ফল প্ৰাপ্তিয়ে আপোনাৰ মনত অহংকাৰ ভাৱৰ সৃষ্টি কৰিব পাৰে। আপুনি অহংভাৱ ত্যাগ কৰি চলক, অন্যথা শত্ৰু বৃদ্ধি হ'ব পাৰে। ব্যৱসায়ত অতীতৰ সফলতাই আপোনাক আনন্দিত কৰি ৰাখিব। ঘৰুৱা দিশত পৰিয়ালৰ সদস্যৰ বাবে আপুনি সুখ লাভ কৰিব। ঘৰলৈ স্থায়ী বা অস্থায়ী সম্পদ আগমনৰ যোগ দেখা যায়। ছাত্ৰ ছাত্ৰীসকলক নিজৰ ফলাফলক লৈ গৰ্বিত হোৱা দেখা যাব। নিবনুৱাসকলে নমনীয় হৈ আনৰ উপদেশ গ্ৰহণ কৰিবলৈ যত্ন কৰক। প্ৰেমৰ দিশত আপুনি আত্মকেন্দ্ৰিক মনোভাৱ পৰিত্যাগ কৰক। আপুনি ৰাতিপুৱা সূৰ্য দৰ্শন বা সূৰ্য প্ৰণাম কৰা অভ্যাস আৰম্ভ কৰিলে কোনো শত্ৰুৱে আপোনাক অনিষ্ট কৰিব নোৱাৰে। আপুনি বিষ্ণু নাৰায়ণৰ নাম লৈ দিনটো আৰম্ভ কৰিলে আপুনি কৰ্মক্ষেত্ৰত কৃতকাৰ্যতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। মীন ৰাশিৰ জাতক জাতিকাসকলৰ শুভ ৰং বগা আৰু নীলা। শুভ সংখ্যা 2, 9 আৰু 13। শুভ ধাতু হৈছে সোণ। এনেদৰেই আপোনাৰ ৰাশিৰ ফল আমি সদায়ে আপোনাৰ ওচৰলৈ আনিবলৈ যত্ন কৰিম। আপোনালোকৰ সেৱাই আমাৰ ধৰ্ম। কিবা যদি দিহা পৰামৰ্শ দিব বিচাৰে তেন্তে কমেণ্টত লিখি দিয়ক। আপোনাৰ পৰামৰ্শই আমাক অধিক কৰ্মশীল কৰিব। আপোনালোকে যদি আমাৰ এই শিতানৰ দ্বাৰা উপকৃত হৈছে তেন্তে আপোনাৰ বন্ধুবৰ্গ আৰু আত্মীয়কো ভিডিঅ'টি বিলাই দিয়ক। তেতিয়া তেখেতসকলো উপকৃত হ'বলৈ সক্ষম হ'ব। আপোনাৰ ৰাশিফল প্ৰতিদিনে জানিবলৈ অনুগ্ৰহ কৰি জীৱন যাত্ৰা চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে জীৱন যাত্ৰাৰ সমূহ পৰিয়ালে আজিলৈ লৈছোঁ বিদায়। ধন্যবাদ।